নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ছাগলীকেইটা গঁৰালৰ পৰা জাষ্ট খুলিছোঁ খোলোতে ভাবিলোঁ ভিডিঅ'টো বনাওঁ যাতে সকলোৰে সুবিধা হয় আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকে আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা পৰামৰ্শ বা টিপছ পাই থাকিব আগলৈ মোৰ ভিডিঅ'বিলাকত আজিৰ মেইন বিষয়বস্তুটো হৈছে ছাগলীৰ পেটত হোৱা গেছ কেতিয়াবা ধৰক ছাগলীৰ পেটত গেছ হোৱা দেখা যায় যেতিয়া ছাগলীয়ে খুব বেছিকৈ দানা বা পাত চাত কিবা এনেকুৱা ধৰণৰ বস্তু খালে সাধাৰণতে ছাগলীৰ পেটত কেতিয়াবা গেছ হোৱা দেখা যায় ছাগলীৰ পেট পুৰা ফুলি আহে আৰু দানা খাব নোৱাৰা হয় হাঁফাওত গেছ হ'লে হাঁফাওত প্ৰেছাৰ পৰে প্ৰেছাৰত বিষ হয় বিষ হ'লে ছাগলীয়ে খুব চিঞৰে আৰু উশাহ ল'ব নোৱাৰা হয় আৰু কেতিয়াবা এনেকুৱা অৱস্থা হ'লে ছাগলীৰ মৃত্যুমুখতো পৰা দেখা যায় ছাগলীৰ পেটত গেছ হ'লে আমি ঘৰুৱাভাৱে কি ব্যৱস্থা ল'ব পাৰোঁ বা কি ঔষধ পাতি কৰিব পাৰোঁ সেইটো আমাৰ সকলোৱে জনা অতি দৰকাৰ যিহেতু কেতিয়াবা ধৰক আমাৰ পশু চিকিৎসালয় বা ডক্তৰ হঠাৎ অতি সোনকালে আমি নাপাবও পাৰোঁ বা থাকিবও পাৰে তেতিয়া আমি ঘৰুৱাভাৱে কি ব্যৱস্থা ল'ম বা কি ঔষধ ব্যৱহাৰ কৰিম সেই বিষয়ে আজি আলোচনা কৰিব লৈছোঁ যাতে সকলোৰে সুবিধা হয় যিকেইটা বস্তু আজি আমি উল্লেখ কৰিম যে আমি ছাগলীৰ পেটত গেছ হ'লে ব্যৱহাৰ কৰিব পাৰোঁ সেইবিলাক বস্তু সাধাৰণতে সকলোৰ ঘৰতে পোৱাই যায় আৰু সহজলভ্য আৰু থাকেই সেই বস্তুবোৰেদি যাতে আমি কেনেকৈ ছাগলীৰ পেটৰ গেছ ঠিক কৰিব পাৰোঁ প্ৰথম অৱস্থাত সেই বিষয়ে আজি আলোচনা কৰিম প্ৰথম বস্তুটো আমি ব্যৱহাৰ কৰিম কেৰাচিন তেল আমাৰ চবৰ ঘৰতে সাধাৰণতে থাকেই আধা ঘণ্টাৰ মূৰে মূৰে কেৰাচিন তেল ছাগলীৰ নাকৰ বিন্ধাত দিব লাগে যাতে ছাগলীজনীয়ে সেই কেৰাচিন তেলৰ গোন্ধটো লয় আৰু তাৰ লগতে আমি ব্যৱহাৰ কৰিব পাৰোঁ ক'লা নিমখ আৰু খোৱা ছ'ডা একেলগে পানীৰ লগত মিহলাই ছাগলীক দিব লাগে আৰু লগতে দিব পাৰে যোনটো খাবলৈ আমি ব্যৱহাৰ কৰা হিঙক মিঠাতেলৰ লগত প্ৰায় 1 গ্ৰাম হিং 1 চামুচ মিঠাতেলৰ লগত মিক্স কৰি খাব দিব লাগে আৰু ক'লা নিমখ আৰু খোৱা ছ'ডাটো ধৰক 5 গ্ৰাম পানীৰ লগত মিহলাই 3 ঘণ্টাৰ মূৰে মূৰে দিব লাগে এনেদৰে দিলে ছাগলীৰ পেটৰ গেছ নাইকিয়া হয় আৰু ভাল হয় যদি ইয়াৰ পিছতো এইখিনি কৰাৰ পিছতো যদি ঠিক নহয় তেতিয়া ডক্তৰৰ পৰামৰ্শ ল'ব লাগে বা ডক্তৰৰ ওচৰত নিব লাগে প্ৰথম অৱস্থাতে যদি আমি এই কেৰাচিন তেল হিং ক'লা নিমখ খোৱা ছ'ডা আৰু মিঠাতেলৰ ব্যৱহাৰ কৰোঁ এইখিনিতেই ছাগলীৰ গেছ অতি সোনকালে নাইকিয়া হয় প্ৰথম অৱস্থাতে যদি দেখে যে ছাগলীৰ গেছ হৈছে এইবোৰ বস্তু ব্যৱহাৰ কৰক ঘৰুৱাভাৱে অতি সোনকালে ছাগলী ভাল হৈ উঠিব যদি এইবিলাক ব্যৱহাৰ কৰাৰ পিছতো যদি ঠিক নহয় আৰু খুব বেছি যদি গেছ হয় তেতিয়া ডাক্তৰৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে আৰু প্ৰথম অৱস্থাত আমি ডাক্তৰ নাপালে এই ব্যৱস্থাকেইটা কৰক সুফল পাব যিহেতু মোৰ ছাগলীৰ এবাৰ এনেকুৱা গেছ হওঁতে মই এইকেইটা বস্তু ব্যৱহাৰ কৰি সুফল পাইছিলোঁ সেইবাবে মই ভিডিঅ'টো বনালোঁ যাতে সকলোৰে উপকৃত হয় কাৰোবাৰ যদি এনেকুৱা গেছৰ প্ৰব্লেম দেখা দিয়ে তেতিয়াহ'লে এনেধৰণে ব্যৱহাৰ কৰিব পাৰে যিহেতু মই সুফল পাইছিলোঁ ছাগলীৰ গেছ ভাল হৈছিলে সেইবাবে মই আজি ভিডিঅ'টো বনালোঁ মই যিবোৰ বস্তু ব্যৱহাৰ কৰি সুফল পাওঁ সেইবোৰ বস্তু লৈ ভিডিঅ' দিওঁ আপডেট দিওঁ সেইবাবে আজি সকলোৰে বাবে এই ভিডিঅ'টো বনালোঁ ধন্যবাদ